Good morning everyone. Happy New Year 2020. আজি জানুৱাৰী 1 তাৰিখ আৰু আজি আমাৰ অফিচিয়েলি সিকিম যাত্ৰাৰ 4th ডে লাচুঙত আছো এতিয়া আৰু লাচুঙৰ পৰা ইয়মথাং যাম ইয়মথাং নামৰ এখন ভেলি আছে খুব ধুনীয়া ভেলি হ্যাপি নিউ ইয়াৰ ব্ৰো হ্যাপি নিউ ইয়াৰ এইটো আমাৰ ফাৰ্ষ্ট ষ্টপ হয় আমি লাচুঙৰ পৰা ইয়মথাং গৈ আছো আৰু ব্ৰেকফাষ্ট কৰিম এতিয়া লগত মেগী দিছে মেগী খাম খাই কৰি ইয়মথাং গৈ আছো চাহ দিছে চাহ খাই লৈছো तू है एक बंजारा जाने ना तू क्यों फिरता वारा दिल मेरे तू है एक बंजारा जाने ना तू क्यों फिरता इस जहां में खुद को जाने ना तू दिल क्या सच और क्या फसाने ले दिल मुश्किल खुद को समझाना जाने ना तू क्यों बन के अनजाना এতিয়া আমি ইয়মথাং আহি আছিলো কিন্তু অকমান আমাৰ বেডলাক হৈ গ'ল বহুত স্নোফল হৈছে সেইকাৰণে গাড়ী স্কিড কৰিছে আগলৈ যাবলৈ আৰ্মিয়ে নিদিলে সেইকাৰণে আমি ইয়মথাং ভেলি পোৱাৰ প্ৰায় 9 কিলোমিটাৰ মান থাকিলেগে আৰু ইয়মথাং ভেলি পাবলৈ ঠাণ্ডা পুৰা হ'ব মাইনাছত তো লাগি আছে -10 মানটো হ'বই হোটেলৰ পৰা যেতিয়া ওলাইছিলো ৰাতিপুৱা তেতিয়া -4 আছিলে আৰু হোটেলৰ পৰাটো আমি এতিয়া 3000 ফুট মান ওপৰলৈ গুচি আহিলো ইয়াৰ কাৰণে ইয়াত হয়তো এল্টিটিউডটো বেছি কাৰণে টেম্পাৰেচাৰটো আৰু বেছি লো হ'ব
দাদা মোৰ লগত আছে डोनाल्ड भाई आरू हाय डोनाल्ड भाई यहाँ के आपको कैसा लगा है अमेजिंग फैंटास्टिक एक्सपीरियंस और हम इनके साथ ट्रैवल कर रहे हैं इज अमेजिंग गाय अमेजिंग ब्लॉग बनाते हैं आप जरूर उसके ब्लॉग को फॉलो करना चाहिए शेयर करना चाहिए और लाइक करना चाहिए ठीक है थैंक यू मैन थैंक यू মোৰ লগত আছে আমাৰ কলেজৰ মই যোনখন কলেজত পঢ়িছিলোঁ সেইখন কলেজৰ ছাৰ আছে এয়া আমাৰ সঞ্জয় সাহা ছাৰ ছাৰ আপোনাৰ এক্সপিৰিয়েঞ্চটো অকণমান কৈ দিয়ক এক্সপিৰিয়েঞ্চ মানে মই ছিকিম কেইবাবাৰো আহিলোঁ মই ছিকিমটো আচলতে খুব ভাল পাওঁ খুব মানে ধুনীয়া ঠাই পিচফুল মানুহবিলাক খুব অনেষ্ট আৰু নেচাৰেলি খুব ৰিচ হয় আৰু এবাৰ ৰূপাংকৰৰ লগত জাৰ্ণি কৰিছোঁ আৰু ৰূপাংকৰৰ লগত জাৰ্ণিৰ এক্সপিৰিয়েঞ্চ মোৰ খুবেই ভাল ইয়াৰ ব্লগিং মই চাইছোঁ কেইবাবাৰো চ' আপোনালোকেও চাব বুলি আশা কৰিছোঁ দুৰ্লভ হয় এক্সপিৰিয়েঞ্চ কোৱা কেনেকুৱা হৈছে লাগিছে য়মথাং আহি এক্সপিৰিয়েঞ্চ মানে য়ামথাং একদম মানালী টাইপ এটা ফিল পাইছোঁ নৰ্থ ইষ্টত ইমান ওচৰতে থাকি ইমান ভাল মানে জেগা এটা আমি যে মিছ কৰি আছিলোঁ আজি সেইকাৰণে আহি বহুত ভাল লাগিছে আৰু ভাল লাগে আমি একেলগে ট্ৰেভেল কৰিয়ে থাকোঁ এইবাৰ আমাৰ লগত আমাৰ ছাৰো জইন কৰিছে আৰু আমাৰ ফ্ৰেণ্ড কিছুমানো পাইছোঁ বাহিৰৰ চ' বিৰাট এটা এক্সাইটিং ট্ৰিপ হৈছে খুব ভাল লাগিছে আৰু আপোনালোকে এই জেগাবোৰ চাব নৰ্থ ইষ্টৰ বহুত ধুনীয়া ধুনীয়া জেগা আছে কিমান মজা মজা প্লেচ আছে বৰফ পৰি আছে একদম মানালী টাইপ ফিল এটা পাব আৰু ৰূপাংকৰ ব্লগ চাব যাত্ৰা উইথ ৰূপাংকৰ এইটো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ঠিক আছে থেংক ইউ এণ্ড দ্য লাষ্ট অফ আৱাৰ গ্ৰুপ মেম্বাৰ হাই কংকন ভাল লাগিছে ইয়াত আহি অলপ চিয়ৰ এণ্ড চাৰ্টেন ইয়াত আহিব য়ামথাং ভেলী ছিকিমত পৰে বেছি দূৰো নহয় আপোনালোকে আহি নৰ্থ ছিকিম হয় আপোনালোকে আহি ইয়াত এনজয় কৰক কংকন অ' হেল্ল' দেখিছে চাৰিওফালে কেনেকুৱা এনজয়মেণ্ট হৈছে আমাৰ নিউ ইয়েৰ চেলিব্ৰেশ্যন তামাম হৈছে আমাৰ হেপী নিউ ইয়েৰ 2020 হেপী নিউ ইয়েৰ 2020 এইটো আমাৰ নিউ ইয়েৰ মনত থাকিব চেলিব্ৰেশ্যন বিৰাট ভাল লাগিছে আপুনি টোটেলি হেপী তেনেহ'লে আজি মোৰ ব্লগটো এইখিনিতে শেষ কৰিব হ'ল আৰু নৰ্থ ছিকিমকো লগতে বাই বাই দিব হ'ল নৰ্থ ছিকিম আহি বহুত ভাল লাগিলে নৰ্থ ছিকিম আৰু ৱেষ্ট ছিকিম এই দুটা পাৰ্ট ছিকিমৰ কভাৰ কৰিম বুলি ভাবিছোঁ আৰু নৰ্থ ছিকিমটো আজি প্ৰায় কভাৰ হৈ গ'ল আৰু নেক্সট পাৰ্টটো মোৰ ৱেষ্ট ছিকিমৰ হ'ব গতিকে ইয়াতকৈ অলপ বেলেগ ধৰণৰ এডভেঞ্চাৰেছ পাম গতিকে ইয়াৰ পৰৱৰ্তী ভ্লগবিলাকো যাতে আপোনালোকে চাই আৰু মোৰ চেনেলটো যিমান পাৰে সিমান লগৰ বন্ধু বান্ধৱ ৰিলেটিভছ